Rupjyoti Production. Hey guys, মই আজি আপোনালোকৰ আগত মোৰ লাইফৰ কথা শ্বেয়াৰ কৰিব ওলাইছোঁ। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। সৰুৰ পৰা মোৰ আছিলে এটা মন, ভালদৰে পঢ়ি শুনি ডাঙৰ মানুহ এতিয়া মই ডাঙৰ হৈ গলো, ৰিলেশ্যনত সোমাই এজনী গাৰ্লফ্ৰেণ্ড পতাই ললো। ভাবিছিলো লাইফটো ভালদৰে কটাম, তাইৰ লগত বিয়াখনি কৰি দিলো খাটা। গমে পোৱা নাছিলো তাইৰ আছিলে বেলেগ এজন, তাই কৈছিলে তুমিয়ে আপোনজন। তাই যে ধোকা দিব মই কি জানো, তাইৰ প্ৰেমত পৰি মই ধ্বংস হৈ গলো, তাইৰ প্ৰেমত পৰি মই ধ্বংস হৈ গলো। এৰিয়া কেলা মই ধ্বংস হৈ গলো বে। তুমি মোক কিয় এনেদৰে এৰি গুচি গলা? এবাৰো নাভাবিলা মোৰ কথা যে মই কেনেকৈ জীয়াই থাকিম? বাৰু ঠিকে আছে, একো নাই, এৰি গলাই যেতিয়া এতিয়ানো কি ক'ম। Enjoy your life and be careful.